কৰিবলৈ নিশ্চয় আমাৰ দলক শক্তিশালী কৰাৰ কাৰণে আগন্তুক দিনত আমাৰ দলক পাৱাৰত আনাৰ কাৰণে নিশ্চয় চেষ্টা কৰিব, কাম কৰিব। এটা কথা স্পষ্ট ৰাইজে বুজা উচিত, মই সদায় আমাৰ দলক কৰ্মীবৃন্দক আমি কৈ আহিছোঁ, ৰাইজক আমি কৈ আহিছোঁ, ৰাজনীতি দল অকল আমি নহয়, আৰু BTC অঞ্চলৰ ৰাজনীতি দল অকল UPPL নহয়, BPF নহয়। আমাৰ BTC অঞ্চলত বহুত ৰাজনীতি দল আছে, ৰাষ্ট্ৰীয় দল, ৰিজনেল দল, ৰাষ্ট্ৰীয় দলৰ ভিতৰত BJP আছে, কংগ্ৰেছ আছে, CPM আছে, CPML আছে, আৰু আমাৰ অসমৰ দল আঞ্চলিক দল হিচাপে AGP আছে, আৰু আমাৰ BTC অঞ্চলত BPF, আৰু আমি UPPL দল, আৰু এটা কিছু দল আছে। গতিকে এই ৰাজনৈতিক দলবিলাকৰ সকলোৰে উদ্দেশ্য হ'ল ক্ষমতা দখল কৰা, আৰু ক্ষমতা দখল কৰি পেলাই সকলোৱে ক'ব বিচাৰে ৰাইজৰ কাৰণে আমি কাম কৰিম। কংগ্ৰেছে তেনেকৈ শাসন কৰি আহিছে সারা ভাৰতবৰ্ষত, BJPও আজি ভাৰতবৰ্ষ আজি দেশ চলাই আছে, অসমতো চৰকাৰ চলাই আছে। আজিও তেওঁলোকৰ মুখত এইটোৱে ওলায় যে আমি ৰাইজৰ কাৰণে কাম কৰিছোঁ, ৰাইজৰ কাৰণে আমি কাম কৰিম, সকলোৱে দাবী কৰে। কিন্তু ৰাইজে চাওক, BTC অঞ্চল এটা সুকীয়া এটা অঞ্চল, আৰু আমাৰ দল BTC ভিত্তি কৰি পেলাই জন্মগ্ৰহণ কৰিছে। আমাৰ দল প্ৰতিষ্ঠা হৈছে BTC অঞ্চলত গৈ, সুকীয়াকৈ আমি BTC অঞ্চলৰ ৰাইজৰ কাৰণে চিন্তা কৰি পেলাই আজি ৰাইজৰ মাজত কাম কৰিবলৈ ওলাইছোঁ। আমাৰ দলে যেতিয়া প্ৰতিষ্ঠা হ'ল তেতিয়া আমি স্পষ্টকৈ ঘোষণা কৰিছোঁ যে UPPL ৰাজনীতিক দলে BTC অঞ্চলত বিগত সময়ত যিবিলাক ৰাজনীতিক দলে মাৰা কাটা ৰাজনীতি কৰিলে, বিভাজনৰ ৰাজনীতি কৰে, জাতিগত ৰাজনীতি কৰিলে, দমন নীতিৰে ৰাজনীতি কৰিলে, ঠগ প্ৰবঞ্চনাৰ ৰাজনীতি কৰিলে, এই গোটেই যিটো পৰিৱেশ সৃষ্টি কৰিলে, এই পৰিৱেশৰ পৰা সমাজখন মুক্ত কৰাৰ কাৰণে এই BTC অঞ্চলত দুৰ্নীতিমুক্ত এটা চৰকাৰৰ প্ৰয়োজন। সকলো জাতি জনগোষ্ঠীৰ সমমৰ্যাদা সমবিকাশৰ কাৰণে কাম কৰা এটা দলৰ প্ৰয়োজন, আৰু একটা এই অঞ্চলৰ উন্নত অঞ্চল হিসাবে উন্নতি কৰাৰ প্ৰয়োজন। এই কথাটো উপলব্ধি কৰি পেলাই আমাৰ দলে জন্মগ্ৰহণ কৰিছে, আৰু আগন্তুক দিনবোৰত আমাৰ দলে স্পষ্টকৈ আমি ঘোষণা কৰি আহিছোঁ, হয় আমাক ক্ষমতা লাগে হয়, কিন্তু অকল ক্ষমতা দখল কৰাই আমাৰ ৰাজনীতিৰ উদ্দেশ্য নহয়। আমাৰ দলৰ মূল উদ্দেশ্য হ'ল মূল্যবোধৰ ৰাজনীতি। আমি এই অঞ্চলত প্ৰতিষ্ঠা হৈছোঁ মূল্যবোধৰ ৰাজনীতিৰ কাৰণে, যাতে এই অঞ্চলত আমাৰ দলত থাকি সকলো ৰাইজে নিৰাপত্তা পায়, সকলো ৰাইজে যাতে অনুভৱ কৰে হয় এই দলত আমাৰ ল'ৰা ছোৱালী সকলোৰে নিৰাপত্তা পাইছে, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত মিলা প্ৰীতিৰ পৰিৱেশ আছে। এই অঞ্চল উত্তৰ দক্ষিণ সকলো ঠাইতে যাব পৰা এটা পৰিৱেশ পায়, এই কথাটো যাতে উপলব্ধি কৰিব পাৰে, এনেকুৱা এটা পৰিৱেশ
এই দলত আছে বুলি যদি উপলব্ধি কৰিব পাৰা তেনেকুৱা এটা ৰাজনীতি আমি কৰিব বিচাৰিছোঁ। কোনো এটা জাতি জনগোষ্ঠীৰ নামত ঠগ প্ৰবঞ্চনা যাতে নহয়। এই অঞ্চল উন্নতি হৈছে, এই অঞ্চল বেলেগ ঠাই উন্নতি হোৱা নাই, তেনেকুৱা এটা যাতে কমপ্লেইন আহিব নোৱাৰে। সেইকাৰণে আমি কৈছোঁ সমমৰ্যাদা সকলো জাতি জনগোষ্ঠী সকলোৱে ইয়াক উপভোগ কৰা আমাৰ নাগৰিকসকলে সুবিচাৰ পাওক, সকলোৱে এটা ভাল পৰিৱেশত আমাৰ সমাজখন চলাই যাওক, তেনেকুৱা এটা পৰিৱেশ আমি দিব বিচাৰিছোঁ। সেই এনেকুৱা এটা উদ্দেশ্য লৈ পেলাই আমি আগবাঢ়ি আহিছোঁ। গতিকে ৰাইজ, আজি এই সন্ধিখনত আজি প্ৰতিষ্ঠা দিৱস, মই প্ৰথমে আপোনালোকক অনুৰোধ কৰিব বিচাৰিছোঁ, হয় আমাৰ ৰাজনীতি দল হিচাপে আমাৰ ক্ষমতাক লাগিব আৰু ক্ষমতা আমি দখল কৰিম, ক্ষমতা আমি দখল কৰিম। কিন্তু দখল কৰাটো কোনোবাক অন্যায় কৰে, কোনোবাক ঠগ প্ৰবঞ্চনা কৰে, মাৰা কাটা ৰাজনীতি কৰি পেলাই আমি ক্ষমতা দখল নকৰিম। আমি দখল কৰি সাধাৰণ ৰাইজৰ মন জয় কৰি পেলাই আমাৰ সাধাৰণ ৰাইজৰ আমি মন জয় কৰিম আৰু ৰাইজক আমি বুজাম আৰু আজিৰ তাৰিখত নিশ্চয় ৰাইজে বুজি পাব। আমাৰ বিটিচি অঞ্চলত ৩২ লক্ষ জনসাধাৰণ আছে। আমি ইয়াত কোনো জাতি গোষ্ঠীৰ কোনো নাম লৈ পেলাই ৰাজনীতি কৰিব বিচৰা নাই। আমাৰ দলে দায়িত্ব লৈছে ৩২ লক্ষ জনসাধাৰণৰ উন্নতি সম বিকাশ সম অধিকাৰ সমমৰ্যাদা ৩২ লক্ষ জনসাধাৰণৰ শান্তি সম্প্ৰীতিৰ দায়িত্ব আমি লওঁ আৰু সেই ৩২ লক্ষ জনসাধাৰণৰ ভৱিষ্যত গঢ়ি তোলাৰ আমাৰ লক্ষ্য। এই দৃষ্টিভংগীৰে আমি কাম কৰি যাওঁ। সেই গতিকে মই আজি এই সন্ধিখনত আমাৰ দলৰ সকলো কৰ্মীক মই আহ্বান জনাম যে আমি নিষ্ঠাৰে কাম কৰক, ৰাইজৰ মাজে যাওক, আমাৰ দলৰ যিটো চিন্তা, আমাৰ দলৰ যিটো লক্ষ্য, এই কথাবিলাক আপোনালোকে বুজাওক আৰু সেইটো বুজাবলৈ আমি সকলোৱে যত্ন ল'ব লাগিব আৰু নিশ্চয় ৰাইজে বুজিব। আজিৰ তাৰিখত বিটিচি আজি 15 বছৰ হ'বলৈ গৈ আছে। BPMৰ নেতৃত্বত BPMে আজি বিটিচি চৰকাৰ চলাই আছে। এই 15 বছৰত BPF দলে কি কৰিছে, কি কৰা নাই, এই গভীৰ কথাবিলাক ৰাইজৰ আগত গৈ, ৰাইজৰ মাজত গৈ আমি বুজাব লাগিব। অকল আমি BPMক উৎখাত কৰি পেলাই আমি চৰকাৰ আনিম বুলি ক'লে নহ'ব। সঁচা কথাটো আমি ৰাইজৰ মাজত লৈ যাব পাৰিব লাগিব আৰু এই কথাটো আমি পাৰিম, কাৰণ এই 15টা বছৰ হ'বলৈ গৈ আছে। এই বছৰখিনি, বিগত বছৰখিনি BPF দলে যেনেকৈ তেওঁলোকে ৰাইজৰ মাজত কথা ৰাখিছিল, তেনেকুৱা তেওঁলোকে কাম কৰিবলৈ সক্ষম হোৱা নাই আৰু নিজে BPF দল হিচাপে তেওঁলোকে ইয়াত সমাধান অহা নাই কেতিয়াও। আপোনালোকে অলপ লক্ষ্য কৰক, কেতিয়াবা কংগ্ৰেছে সহায় কৰিছে, কেতিয়াবা BJPয়ে সহায় কৰিছে। নিজে BPF দল হিচাপে বিটিচি অঞ্চলত তেওঁলোকে প্ৰতিষ্ঠা হোৱা নাই, ৰাইজে আঁকোৱালি লোৱা নাই আৰু এই কথাটো আজিৰ তাৰিখত ৰাইজে নিশ্চয় বুজি পাইছে। এটা কথা, BPF দলৰ যিটো অপশাসন তেওঁলোকে যেনেকৈ চলাই আহিছে আমি সকলোৱে জানো আৰু এই কথাটো আমি 7জন আমাৰ UPP দলৰ MCL সকলে বিটিচি এছেম্বলিত আমি দাঁতিকে আমি স্পষ্টভাৱে আমি কিছু কথা ৰাইজৰ কথা আমি উত্থাপন কৰিবলৈ সক্ষম হৈছোঁ আৰু আজিৰ তাৰিখত য'ত নাকি বিটিচি প্ৰশাসনৰ কোনো সৃষ্টি নাছিল, নিজৰ ইচ্ছামতে হৈছে, এতিয়া বিটিচি অঞ্চলত প্ৰত্যেকটা ডিপাৰ্টমেণ্টৰ ভিতৰত চিষ্টেমত কাম কৰিবলৈ তেওঁলোকে বাধ্য হ'ল। যিটো অপশাসনৰ আমি কথা কৈছোঁ,
যেটো আমাৰ বিটিসি অঞ্চলত যেটো পৰিবেশ আমি পাইছিলো বিগত সময়ত সেই পৰিবেশবিলাক এতিয়া নাইকিয়া হৈ গ'ল আৰু এইটো তেওঁলোকে বাধ্য হ'ল আৰু এইটো হ'ল সেইটো কৰিব লগা হ'ল একমাত্ৰ আমি অপজিশনত থাকি বিৰোধী পক্ষত থাকি আমি ৰাইজৰ কথা তেওঁলোকৰ মাজত সবলভাৱে উত্থাপন কৰাৰ কাৰণে তেওঁলোকে চিন্তা কৰিবলৈ বাধ্য হৈছে সেই গতিকে আমি আশাবাদী যে আগন্তুক দিনত আমাৰ ইউপিপি দলে মহিলাবোৰৰ ৰাজনীতিৰে এই অঞ্চলৰ ৰাইজক সুশাসন দিবৰ কাৰণে সক্ষম হ'ব আৰু আমাৰ দলে আমি ক্ষমতা দখল কৰি পেলাই এই অঞ্চলৰ এটা উন্নত সমাজ উন্নত এটা অঞ্চল হিচাপে ডেভেলপ কৰাৰ কাৰণে আমি সুযোগ আমি পাওঁ গতিকে ৰাইজ মই বিশেষ কথা ক'বৰ কাৰণে আপোনালোকৰ ওচৰত অহা নাই অকণমান আহ্বানে কৰিব বিচাৰিছোঁ আজি বিভিন্ন কথা ৰাইজৰ মাজত ওলাই আছে এইমাত্ৰ আহি কিছু কথা আপোনালোকৰ ৰাইজৰ কথা মই শুনিছোঁ যে আমাৰ জিৰা অঞ্চলত এই অঞ্চলৰ ৰাইজে বেছিভাগ আমাৰ ফৰেষ্ট এলেকাত থাকে আৰু এই ফৰেষ্ট এলেকাত আমাৰ ভাৰত চৰকাৰে এটা আইন বনাইছে ট্ৰেডিশনাল ফৰেষ্ট ডিলাৰ এক্ট ট্ৰাইব এণ্ড ট্ৰেডিশনাল ফৰেষ্ট ডিলাৰ এক্ট 2006 এই আইন মতে যিসকলে জংঘলত থাকে ট্ৰাইবেল বিলাকে জংঘলৰ লগত জড়িত তেওঁলোকৰ সংঘাত তেওঁলোকে যাতে এই জংঘলত থাকি তেওঁলোকে জীৱন ধাৰণা তেওঁলোকৰ উন্নতি কৰিব পাৰে ইয়াৰ কাৰণে আইনগত এটা ব্যৱস্থা যাক বুলি ভাৰত চৰকাৰে এটা ব্যৱস্থা কৰা হৈছে আৰু সেই আইন মতে ইয়াত বসবাস কৰা সকলো ৰাইজক মাটি দিয়াৰ কাৰণে ব্যৱস্থা কৰা হৈছে আৰু এই নিয়মটো হ'ল এই অঞ্চলত থকা ৰাইজৰ মাজত জিলা পৰ্যায়ত সাব ডিভিজন পৰ্যায়ত ইয়াৰ স্ক্ৰুটিনি হয় জৰীপ হয় আৰু ইয়াৰ ক্ৰাইটেৰিয়া বনোৱা হৈছে কোন কোন জনগোষ্ঠী কোন কোন ব্যক্তিয়ে ইয়াৰ মাটিটো পাব পাৰে ইয়াত এই আইনগতভাৱে ইয়াৰ সব স্পষ্টভাৱে লিখা আছে আৰু এই আইনগতভাৱে যাৰ ক্ৰাইটেৰিয়াটো মিলে সেই ব্যক্তিসকলে চবে পাব আইনত যিটো লিখা আছে সেই আইন মতে যিটো লিখা আছে সেই আইন মতে